নমস্কাৰ কন্যাকালয়লৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গৰিয়সী বৰুৱা এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ আৰু এই ভাল খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাসকলৰ বাবে আৰু এই ভাল খবৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত নিবনুৱা সমস্যা হ্ৰাস কৰিবৰ বাবে তেওঁ যি প্ৰতিশ্ৰুতি লৈছিল সেই প্ৰতিশ্ৰুতিতে অগ্ৰসৰ হৈছে আৰু তেওঁ ঘোষণা কৰিছে যে ৰাজ্যত নতুনকৈ ৫০,০০০ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ'ব সম্পূৰ্ণ স্বচ্ছতা আৰু নিকাভাৱে ৫০,০০০ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিব আৰু এই কথা তেওঁ ঘোষণা কৰিছে গণৰাজ্য দিৱসৰ দিনা আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহিছে এটি ভাল খবৰ আকৌ ৫০,০০০ চৰকাৰী চাকৰিৰ ঘোষণা মুখ্যমন্ত্ৰী শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে নতুনকৈ ৫০,০০০ চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰ ৰাজ্যত নিবনুৱাসকল যিসকল আছে সেই সকললৈ এই ভাল খবৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষতে ৫০,০০০ চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীয়ে চাকৰি সন্দৰ্ভত কৰিলে এই ডাঙৰ মন্তব্য গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে লৈ আহিছে এই ভাল খবৰ সম্পূৰ্ণ স্বচ্ছতাৰে ৫০,০০০ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ নিকাভাৱে ৫০,০০০ নিবনুৱাক পুনৰ চাকৰি প্ৰদান কৰা হ'ব ৰাজ্যত নিবনুৱা সমস্যা দূৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লৈ আহিছে এই ভাল খবৰ তেওঁ পূৰ্বতে কৰি থোৱা যি প্ৰতিশ্ৰুতি আছিল নিবনুৱা সমস্যা দূৰ কৰা সেই নিবনুৱা সমস্যা দূৰ কৰিবলৈ পুনৰ ৫০,০০০ চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি চলিত বৰ্ষতে ৫০,০০০ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে আৰু এই ঘোষণা কৰিছে গণৰাজ্য দিৱসৰ দিনা গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীয়ে চাকৰি সন্দৰ্ভত কৰিলে এই ডাঙৰ মন্তব্য সম্পূৰ্ণ স্বচ্ছতাৰে ৫০,০০০ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে